নমস্কাৰ আজি আমি আলোচনা কৰিম মাইটোসিছৰ বিষয়ে মাইটোসিছক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে প্ৰথম ভাগটো হ'ল কেৰিঅকাইনেসিস মানে হ'ল কোষ কেন্দ্ৰৰ বিভাজন ইয়াৰ আকৌ চাৰিটা ভাগ থাকে যেনে প্ৰফেজ মেটাফেজ এনাফেজ আৰু টেলোফেজ তাৰপিছত দুই নম্বৰ ভাগটো হ'ল সাইটোকাইনেসিস মানে হ'ল কোষ প্ৰৰসৰ বিভাজন আমি প্ৰথমতে কেৰিঅকাইনেসিস বা কোষ কেন্দ্ৰৰ বিভাজনটো পঢ়ো প্ৰথম ভাগটো হ'ল প্ৰফেজ এই প্ৰফেজৰ আৰম্ভণিতে আমাৰ যেটো কোষ থাকিব সেই কোষটোৰ কোষ কেন্দ্ৰৰ যিখন আৱৰণ থাকিব কোষ কেন্দ্ৰ আৱৰণখন সেইখন ভাঙিব আৰম্ভ কৰিব আৰু যিখিনি জিনীয় পদাৰ্থ থাকিব এই জিনীয় পদাৰ্থখিনি ক্ৰোমেটিনৰ পৰা ক্ৰোমোজোমলৈ ৰূপান্তৰ হ'ব ক্ৰোমোজোম মানে হ'ল দুডাল বাহু থাকিব আৰু এই বাহু দুটা এটা বিন্দুত লগ লাগি থাকিব এই লগ লাগি থকা বিন্দুটোক আমি সেন্ট্ৰোমিয়াৰ বুলি কওঁ তাৰ পিছত আকৌ আমাৰ যি দুটা সেন্ট্ৰিঅল যি দুটা আছিল এই সেন্ট্ৰিঅল দুটাই বিপৰীত মেৰুলৈ গতি কৰিব আৰম্ভ কৰিব আৰু মহুৰা আকৃতি গঠন কৰিব তাৰ পিছত আহিব আমাৰ মেটাফেজ এই মেটাফেজত আমাৰ যিখিনি মহুৰা আছিল এই মহুৰাখিনি ক্ৰোমোজোমৰ কাইনেটোকোৰৰ লগত লগ লাগে কাইনেটোকোৰ হ'ল আমাৰ থালৰ নিচিনা এখন বা থালৰ নিচিনা এটা গঠন এটা যিটো গঠন সেন্ট্ৰোমিয়াৰৰ ওপৰত থাকে এই সেন্ট্ৰোমিয়াৰৰ ওপৰত আমাৰ যিখিনি মহুৰা আছে এই মহুৰাৰ তন্তুবোৰ ইয়াত লগ লাগিব তন্তু বা আহবোৰ ইয়াত লগ লাগিব আৰু আমাৰ এই সেন্ট্ৰিঅল দুটা প্ৰায় বিপৰীত মেৰুলৈকে যাব আৰু বিপৰীত মেৰু যেতিয়া পাব পোৱাৰ পিছত আমাৰ যিখিনি ক্ৰোমোজোম আছিল ক্ৰোমোজোমখিনি বিশুবীয় অঞ্চললৈ আহিব বিশুবীয় অঞ্চল মানে কোষটোৰ মধ্য অঞ্চললৈ আহিব আমাৰ মেটাফেজত কি হয় যে যিখিনি ক্ৰোমোজোম আছিল ক্ৰোমোজোমখিনি বিশুবীয় অঞ্চললৈ আহিব আৰু সেন্ট্ৰিঅল দুটা বিপৰীত মেৰুলৈকে যাব আৰু যিখিনি মহুৰাৰ যিখিনি আহ আছিল বা মহুৰাৰ যিখিনি তন্তু আছিল এই মহুৰাৰ তন্তুখিনিয়ে আমাৰ সেন্ট্ৰোমিয়াৰৰ কাইনেটোকোৰৰ লগত সংযুক্ত হৈ থাকিব তাৰ পিছত আহিব আমাৰ এনাফেজত আমাৰ যিখিনি ক্ৰোমোজোম আছিল এই ক্ৰোমোজোমখিনিৰ সেন্ট্ৰোমিয়াৰ অংশত ইয়াৰ ছিঙি যোৱাৰ ফলত আধা ক্ৰোমোজোম বিপৰীত মেৰুলৈ আৰু আধা ক্ৰোমোজোম বিপৰীত মেৰুলৈকে আহিব তাৰপিছত যে টেলোফেজত আমাৰ যিখিনি জিনীয় পদাৰ্থ আছিল এই জিনীয় পদাৰ্থখিনি তাৰ নিজস্ব গুণটো জিনীয় পদাৰ্থখিনি যি আমাৰ ক্ৰোমোজোম হিচাপে আছিল সেই ক্ৰোমোজোম হিচাপে তাৰ নিজস্ব গুণখিনি হেৰুৱাব নিজস্ব গুণখিনি হেৰুৱাই আকৌ সেই জিনীয় পদাৰ্থলৈ ৰূপান্তৰ হ'ব আৰু যিখন আমাৰ নিউক্লিয়াছৰ যিখন আৱৰণ আছিল সেই নিউক্লিয়াছৰ আৱৰণখন আকৌ পুনৰ গঠন হ'ব যিখিনি আমাৰ সেন্ট্ৰিঅলৰ পৰা যিখিনি আমাৰ মহুৰা ওলাইছিল এই মহুৰাখিনি আমাৰ ক্ৰোমোজোমৰ পৰা আঁতৰি আহিব আৰু আমাৰ বাকি যিখিনি কোষাংগ আছিল সেইখিনি যেনে মাইটোকন্ড্ৰিয়া গলগি সংঘ সেইবোৰ পুনৰ দৃশ্যমান হ'ব তাৰ পিছত আহিব আমাৰ সাইটোকাইনেসিস প্ৰাণীৰ কোষত কেনেকৈ হয় আমাৰ যিটো কোষ আছে এই কোষটোৰ একেবাৰে মাজত কুঞ্চন ৰেখা এডালৰ সৃষ্টি হয় কুঞ্চন ৰেখা মানে আমাৰ কোষটো এনেকৈ মাজত ভাঁজ লাগি যায় যেন এডাল ৰছীৰে আমি টানি দিছো কোষটোৰ মাজত গাঁঠি মাৰি দিছো দিলে এই কুঞ্চনটো লাহে লাহে ভিতৰলৈ গৈ থাকিব আৰু গৈ গৈ কোষটো ছিঙি যাব আৰু দুটা কোষত বিভক্ত হ'ব আমাৰ উদ্ভিদ কোষত হয় আকৌ যে কোষটোৰ মাজত চেলুলোজৰ নিচিনা কিছুমান পদাৰ্থ আমাৰ প্ৰথমতে জমা হয় আৰু এই জমা হোৱা পদাৰ্থখিনি কোষটোৰ দুয়োফালে মানে কোষবেৰৰ পিনে বাঢ়িবলৈ আৰম্ভ কৰে আৰু এখন কোষ ফলকৰ সৃষ্টি কৰে আৰু এনেকৈ দুটা নতুন কোষৰ সৃষ্টি হয় এতিয়া আমি আকৌ এবাৰ চাওঁ আমাৰ প্ৰফেজ দশা আৰম্ভ হোৱাৰ লগে লগে আমাৰ নিউক্লিয়াছৰ যিখন আৱৰণ সেইখন ভাঙিবলৈ আৰম্ভ কৰিব আমাৰ যিখিনি জিনীয় পদাৰ্থ আছিল এই জিনীয় পদাৰ্থখিনি ক্ৰোমোজোমলৈ ৰূপান্তৰ হ'ব ক্ৰোমোজোম মানে হ'ল ইয়াত দুডাল বাহু থাকিব বাহু দুডালক ক্ৰোমেটিড বুলি কওঁ আৰু এই ক্ৰোমেটিড দুডাল এটা বিন্দুত লগ লাগি থাকিব এই বিন্দুটোক আমি সেন্ট্ৰোমিয়াৰ বুলি কওঁ আৰু যিখিনি আমাৰ সেন্ট্ৰিঅল আছিল আমাৰ যি দুটা সেন্ট্ৰিঅল আছিল এই সেন্ট্ৰিঅল দুটাই ক্ৰমান্বয়ে বিপৰীত মেৰুলৈকে যাবলৈ গতি আৰম্ভ কৰিব আৰু ফলত ইয়াত কিছুমান মহুৰা আকৃতিৰ গঠন হ'ব তাৰ পিছত আমাৰ আহিব মেটাফেজত আমাৰ সেন্ট্ৰিঅল দুটা সম্পূৰ্ণ বিপৰীত মেৰুলৈকে যাব তাৰ পিছত আমাৰ যিখিনি ক্ৰোমোজোম আছিল ক্ৰোমোজোমখিনি বিশুবীয় অঞ্চললৈ আহিব আৰু যিখিনি আমাৰ মহুৰা তন্তু আছিল এই মহুৰা তন্তুখিনি সেন্ট্ৰোমিয়াৰৰ কাইনেটোকোৰৰ লগত লগ লাগিব তাৰ পিছত এনাফেজ দশা আৰম্ভ হোৱাৰ লগে লগে আমাৰ ক্ৰোমোজোমখিনিৰ পৃথকীকৰণ হ'ব আমাৰ সেন্ট্ৰোমিয়াৰ থকা অংশত ছিঙি যাব আৰু যিখিনি আমাৰ ক্ৰোমোজোম আছিল এইখিনি বিপৰীত মেৰুলৈকে গতি কৰিব টেলোফেজ পোৱাৰ লগে লগে আমাৰ যিখিনি
ক্ৰমজম আছিল এইখিনি এতিয়া তাৰ নিজস্ব গুণটো হেৰুৱাই আকৌ জিনীয় পদাৰ্থ বা ক্ৰমেটিনলৈকে ৰূপান্তৰ হ'ব তাৰ পিছত নিউক্লিয়াছৰ যিখন আৱৰণ সেইখন পুনৰ গঠন হ'ব আৰু মহুৰা তন্তুবোৰ লাহে লাহে এৰ খাই যাব আৰু আমাৰ বাকী যিবোৰ কোষাংগ যেনে গলগী সংঘ মাইটকণ্ড্ৰিয়া এইবোৰৰ পুনৰ দৃশ্যমান হ'ব তাৰ পিছত আহিব আমাৰ সাইটোকাইনেসিস আমাৰ প্ৰাণী কোষত হয় যে কোষটোৰ একেবাৰে সোঁমাজত এডাল কুঞ্চন ৰেখাৰ সৃষ্টি হয় এই কুঞ্চন ৰেখাটো লাহে লাহে ভিতৰলৈ গতি কৰি যাব আৰু যাৰ ফলত কোষটো ছিঙি দুটা নতুন কোষৰ সৃষ্টি হ'ব উদ্ভিদ কোষত আকৌ সাইটোকাইনেসিস প্ৰক্ৰিয়া আৰম্ভ হয় একেবাৰে উদ্ভিদ কোষৰ সোঁমাজত চেলুলোজৰ নিচিনা কিছুমান পদাৰ্থ ইয়াত জমা হ'ব আৰু এইখিনি ক্ৰমান্বয়ে কোষবেৰৰ পিনে বাঢ়িব ধৰিব আৰু বাঢ়ি এখন কোষ ফলকৰ সৃষ্টি কৰিব আৰু তেনেকৈ দুটা নতুন কোষৰ সৃষ্টি হ'ব সো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল তোমালোকৰ কিবা ডাউট থাকিলে কমেন্ট কৰিবা থ্যাংক ইউ